হেল্ল' এভৰিৱান, পল্লৱী লাইফষ্টাইললৈ আপোনালোক সকলোকে আকৌ এবাৰ মষ্ট ৱেলকাম। আজি মই আপোনালোকলৈ এটা বিশেষ ৰেচিপি লৈ আহিছোঁ। দেখিতো গম পাইছেই চাগে, চিলি চিকেন। সকলোৰে ফেভৰেট নহয় জানো? মোৰো বহুত ফেভৰেট হয়। তো এইটো ঘৰত বনাইছোঁ মই ৰেষ্টুৰেণ্ট ষ্টাইলত। তো আপোনাৰ ছেইম হয় খাবৰ কাৰণে, টেষ্টটো একেই হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। তাৰ কাৰণে মই লৈছোঁ 500 গ্ৰাম চিকেন। ভালদৰে ধুই লোৱা হৈছে এইখিনি। তাৰপিছত এইখিনি আমি মেৰিনেট কৰিব লাগিব। মেৰিনেশ্যনৰ কাৰণে মই এটা ডিম লৈছোঁ, যোনটো ৰুম টেম্পাৰেচাৰত থোৱা হৈছিলে, আৰু এইটো মই ভালদৰে ফেটি লৈছোঁ। ইয়াতে মই দিছোঁ অকণমান নিমখ আৰু অলপ জালুকৰ গুড়ি। ইয়াতে মই আৰু দিছোঁ কৰ্ণফ্ল'ৰ 5 টেবুল স্পুন। তাৰপিছতে দিছোঁ মই ময়দা 6 টেবুল স্পুন। গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। গোটেইখিনি মিক্স কৰি ভালদৰে যাতে গোটেইখিনি জালুকৰ গুড়ি, নিমখ, ময়দা, কৰ্ণফ্ল'ৰ গোটেইখিনি যাতে বাইণ্ড হয় এগৰ লগত, তো এইখিনি ভালকৈ আমি মিক্স কৰি ল'ম প্ৰথমতে। তাৰপিছত আমি চিকেনত এইখিনি ঢালি দিম। তাৰপিছত হাতেৰে ধুনীয়াছে গোটেইখিনি মিক্স কৰি ল'ব। মই যিহেতুকে ময়দা আৰু কৰ্ণফ্ল'ৰ ইমানো ডাঠকৈ দিয়া নাই, কাৰণ বেছি ডাঠ হ'লে মানে চিকেনটোত বেছি কোটিংটো থাকিলে এনেকুৱা লাগে ময়দায়ে খাই আছোঁ নেকি। তো সেইকাৰণে যাতে আমাক লাগে, আমি চিকেন খাইছোঁ, চ' আমি এইটো বেটাৰটো পাতলকৈ ৰাখিছোঁ। এতিয়া আমি কেৰাহীখন গৰম কৰি ভালদৰে হিট কৰি তাৰপিছত আমি এইখিনি এপিচ এপিচকৈ দি যাম আৰু ভালদৰে আমি ফ্ৰাই কৰি ল'ম। দেখিছে, গোটেইখিনি আমি গল্ডেন ব্ৰাউন হোৱালৈ দুইফালে লুটিয়াই ধুনীয়াছে গল্ডেন ব্ৰাউন হোৱালৈকে আমি ফ্ৰাই কৰিম। ইয়াত দেখিছে ধুনীয়াছে ফ্ৰাই হৈ গৈছে। ইমান খুব বেছি আপুনি 5 মিনিটমান ফ্ৰাই কৰিব, কাৰণ আমি আকৌ সিজাবই লাগিব এইখিনি। তো আমি এইখিনি এতিয়া উঠাই ল'ম 5 মিনিটৰ পিছত। গোটেইখিনি আমি উঠাই লোৱাৰ পিছত আকৌ বাকী থকাখিনি আমি ফ্ৰাই কৰি ল'ম। এতিয়া আমি চচটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম। মই প্ৰিপেৰেশ্যন কৰি ৰাখিছোঁ। 2টা পিঁয়াজ লৈছোঁ, কিউবছকৈ কাটি লৈছোঁ। 2টা কেপচিকাম লৈছোঁ, কিউবছতে কাটি লৈছোঁ। আপোনালোকে যিকোনোকৈ কাটিলেও হ'ব, দীঘলীয়াকৈও কাটিব পাৰে, কিউবছতো কাটিব পাৰে। ৰচুন লৈছোঁ, ৰচুন ভালেখিনি লৈছোঁ মই, কাৰণ চাইনিজ আপোনাৰ ডিছত ৰচুন লাগে। আৰু আপুনি গ্ৰীণ চিলি লৈছোঁ 2টা। কেৰাহীখনত তেল দি ভালদৰে আমি গৰম কৰি ল'ব লাগিব, আৰু তাতে আমি ৰচুনখিনি দি দিম কাটি লোৱা। আৰু গোটেইখিনি বস্তু আপোনাৰ হাই ফ্লেমতে সিজাব লাগিব, কাৰণ চাইনিজ বস্তুবিলাক সদায় হাই ফ্লেমতে সিজোৱা হয়, তেতিয়া টেষ্টটো ইয়াৰ আহে। তো আমি কাটি লোৱা জলকীয়াকেইটাও ইয়াতে দি দিম, তাৰপিছত ভালদৰে লৰাম। এতিয়া আমি ইয়াতে চচবিলাক দি যাম। চেজৱান চচ আমি লৈছোঁ 1 চামুচ। তাৰপিছত আমি লৈছোঁ চয়া চচ 1 চামুচ, আৰু টমেটো চচ লৈছোঁ আমি 1 চামুচ। গোটেইখিনি দি আমি ভালদৰে সিজাই ল'ম। গোটেইখিনি হাই ফ্লেমতে সিজোৱা হৈছে। চাব যাতে আপোনাৰ চচখিনি জ্বলি নাযায়। এতিয়া আমি ইয়াতে পিঁয়াজ আৰু কেপচিকামখিনি দিম, আৰু ভালদৰে চচখিনিৰ লগত মিলাই ল'ম, যাতে গোটেইখিনিতে চচখিনি ভালছে লাগে। তো আমি ভালদৰে মিক্স কৰি ল'ম, আৰু বেছি সিজাব নালাগে পিঁয়াজ আৰু কেপচিকামটো, অকণমান ক্ৰাঞ্চি হৈ থাকিলে ভাল হয়। এতিয়া অলপমান জালুক আমি ওপৰৰ পৰা স্প্ৰিংকল কৰি দি দিম, আৰু গোটেইখিনি ভালদৰে লৰাই ল'ম। এতিয়া আমি ইয়াতে সোৱাদ অনুসৰি নিমখখিনিও দি দিম। চাব যাতে নিমখটো বেছি নহয়, কাৰণ চচেছবিলাকতো নিমখ থাকে। এতিয়া 1 চামুচ কৰ্ণফ্ল'ৰ 1 চামুচ পানী দি মই ভালদৰে মিক্স কৰি ইয়াত দি দিছোঁ, যাতে গোটেই চচখিনি ইয়াতে ধুনীয়াছে মিক্স হৈ যায়। এতিয়া আমি ফ্ৰাই কৰি লোৱা চিকেনখিনি ইয়াতে মিক্স কৰি দিম। এতিয়া আমি ভালদৰে চচখিনি মিক্স কৰি ল'ম, যাতে চিকেনখিনিত গোটেই চচখিনি ভালদৰে লাগি যায়।
তো আমি এইখিনি সময়ত বহুত ভালদৰে মিক্স কৰিব লাগে গোটেই বস্তুখিনি চচেছখিনি আমি ভালদৰে মিক্স কৰি ল'ম এয়া আমাৰ চিলি চিকেন ৰেডি হৈ গৈছে এয়া মোৰ চিলি চিকেন ৰেডি হৈ গৈছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব খুব ভাল হয় খাবৰ কাৰণে মইতো বিৰাটেই ভাল পাওঁ সো আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব